নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? কালি বিশ্বকৰ্মা পূজা আছিল আৰু মই এলেহুৱাই ভিডিঅ'টো আজিহে এডিট কৰিছোঁ, আজিহে দিছোঁ। আৰু বিশ্বকৰ্মা পূজাৰ উপলক্ষে বিশ্বকৰ্মা গোঁসাইৰ ওচৰতে শৰাই এভাগ আগবঢ়াইছিলোঁ। গতিকে মাহ প্ৰসাদখিনি মই চাফা কৰি আছোঁ। কম মাহ প্ৰসাদ হোৱাৰ বাবে ভিতৰতে আৰু ডাইনিং টেবুলৰ ওপৰতে এনেকৈ দি মানে বাকলিখিনি গুচাই লৈছোঁ। আৰু এইফালে আমাৰ শ্ৰীযুত কলিতা ডাঙৰীয়াই নাৰিকলখিনি গুচাই দিছে মোক। মানে মই সেই নাৰিকল চাৰিকল কুঁহিয়াৰ এনেকুৱা টান টান বস্তুবোৰ গুচাবলৈ অকণমান বৰ অশান্তি পাওঁ, বুজিছেনে? বাকলি এৰ খায়ে নাহে, গোটেইখন আৰু মানে মিক্সিত দিয়াৰ নিচিনা হৈ আহে, টুকুৰা টুকুৰ হৈ। আৰু এওঁ যে মোক কিবা কিবি কৈ জোকাই আছে, সেইকাৰণে মই হাঁহি আছোঁ, দেখিছেনে বাৰু? এনেকৈ ধুই পখালি চাফা কৰি ল'লোঁ। তাৰপাছতে এয়া গোঁসাই ঘৰত বহি পেলানি এই নাৰিকলখিনিতো তেখেতে চাফা কৰি দিছে, মই কুঁহিয়াৰ কেইডাল, আপেল কল এনেকৈ ফল মূলখিনি বোলো মই চাফা কৰি লওঁ। এয়া দেখিছেনে কুঁহিয়াৰ বাকলি গুচাবলৈ যে কিমান অশান্তি পাওঁ। মই কৈছিলোঁ ন আপোনালোকক, মই বিৰাট বেয়া পাওঁ বুলি। এই আঁতৰিয়ে নাহে, চাওকচোন বাৰু। কিছুমানক দেখোঁ ইমান ধুনীয়াকৈ বাকলিখিনি আঁতৰাই দিয়ে, কিন্তু মই কিয় নোৱাৰোঁ বাৰু? চাওকচোন, এৰ খাই নাহে। কিমান যুঁজি আছোঁ। অৱশ্যে কটাৰীখনো বৰ ধাৰ নাইকিয়া, বুজিছেনে? বৰ হেৰেকা। একদম দীঘে পথালিয়ে মাৰিছোঁ মুঠতে। এয়া ফল মূলখিনি চাফা কৰি ল'লোঁ। তাৰপিছতে পূজাভাগ দিলোঁ। পূজাভাগ দিয়াৰ সময়খিনি ভিডিঅ' কৰা নহ'ল আচলতে, কাৰণ কোনেনো কেমেৰা ধৰি থাকিব। প্ৰত্যেকটো মুহূৰ্তত কেমেৰা ধৰি থকাটো বৰ সহজ নহয়, নোৱাৰোঁ একচুৱেলি, এইবোৰ মানে অভ্যাস নাই যে। গতিকে পূজাভাগ দিলোঁ আৰু ঘৰতেই শৰাই অকণমান আগবঢ়ালোঁ। তাৰপাছতে এখেতক বোলো এয়া তুমি এইখিনি মিক্স কৰি মেলি দিয়া, মই যা যোগাৰখিনি কৰি দিছোঁ। মাহ প্ৰসাদখিনি ভাগ কৰিছোঁ, ওচৰৰ মানুহকেইঘৰক মাতিছোঁ, তেওঁলোকৰ সৈতে ভাগ বতৰা কৰিছোঁ। আমাৰ ইয়াত একচুৱেলি তেনেকৈ মতা নহয়, বুজিছেনে? এনেকৈয়ে মানে সকলোৱে ঘৰে ঘৰে শৰাইভাগ দিয়া হয়। তাৰপিছতে ইঘৰে সিঘৰে প্ৰসাদখিনি বিতৰণ কৰোঁ বাৰু, কিন্তু এনেকৈ ঘৰতে ঘৰতে নিজৰ নিজৰ গোঁসাই ঘৰতে নিয়মখিনি কৰা হয় আৰু টাউনৰ মাজত জানে ভকত পাবলৈও বৰ সহজ নহয়। তাৰপৰা এয়াই আমাৰ ভকত, আৰু এয়া ঘৰৰ ভকত দুজন, দেউতাকে পুতেকে দুইজনকে ঢাৰি পাৰি বহাই দিছোঁ আৰু তেওঁলোককেই দিছোঁ প্ৰসাদ। এইফালে ছোৱালীয়ে ওপৰত উঠি চুলি তুলি ধুই এয়া বিছনাখনৰ ওপৰত বহি আছেহি, খুব গৰম উঠিছে বুলি। তাই সেই বিছনাৰ ওপৰতে বহি বহি খাই আছে। এয়া আকৌ আমাৰ মামী, আৰু মামী আৰু ময়ো একেলগে খালোঁ প্ৰসাদখিনি। এয়া এনেকৈ আমাৰ পূজাভাগ বৰ সুন্দৰভাৱে সম্পন্ন কৰিলোঁ। আপোনালোকৰ কোনে কোনে কি কি কৰিছিলে জনাবচোন। তাৰপিছতে পূজাৰ শেষ হোৱাৰ পিছত, প্ৰসাদৰ পৰ্বটো শেষ হোৱাৰ পিছত আৰম্ভ কৰিলোঁ লুচি পুৰি পৰ্বটো। এয়া মই আটাখিনি মাৰি আছোঁ, আৰু অফিচৰ যিহেতু মোৰ ষ্টাফটো অহা কথা আছিলে, আৰু অৱশেষত আমাৰ ছাৰহঁত আহি পালে, মোৰ অফিচৰ মোৰ সহকৰ্মীসকল। গতিকে এয়া ছাৰহঁত আহিছে, ছাৰহঁতক দিবলৈ দেখিছেনে? মামীও গৈ টিপটপ মেখেলা চাদৰ পিন্ধি আহিলে, কিমান ধুনীয়াজনী হৈ আহিলে দেখিছে? মোৰ লগত এয়া মামীও সহযোগ কৰিছে। আৰু এয়া হৈছে আমাৰ অফিচৰ মোৰ ছাৰহঁত, দাদাহঁত। একচুৱেলি আজি কোনো অফিচৰ হৈ অহা নাই দেই, ভনীয়েকৰ ঘৰলৈ ককায়েকহঁত আহিছে। এয়া গতিকে ছাৰহঁতক এয়া মাহ প্ৰসাদ দিলোঁ, দাদাহঁতক দিলোঁ, ভাইটিকো দিছোঁ। এয়া হৈছে মোৰ অফিচৰ মোৰ সহকৰ্মীসকল। তেওঁলোক আহিলে, বিৰাটেই ভাল লাগিলে তেওঁলোক অহাৰ বাবে। আৰু তেওঁলোকে ইয়াত লুচি পুৰিও দিলোঁ। খাই বৈ শেষ হোৱাৰ পিছতহে দেখাইছোঁ, খালী পাতকেইখনহে দেখাইছোঁ। তাকে মোক ছাৰে কৈছে, বোলে প্ৰথমেই দেখাব লাগিছিল প্লেটকেইখন ভৰ্তি হৈ থাকোঁতে, বোলে শেষ হোৱাৰ পিছতহে দেখাইছে খালী প্লেটকেইখন। মই বোলো একো নহয়, আৰু সময়ত পাহৰিলোৱে, কেমেৰা কৰা অভ্যাস নাইকিয়া মানুহ, পাহৰি থাকোঁ। পিছত খালী প্লেটকেইখনকে দেখাই দিছোঁ আৰু। আপোনালোকে আকৌ ভাবি ল'ব দেই, আছিলে কিন্তু তাত কিবা কিবি। তাৰপৰা ময়ো সেই আলহীৰ নিচিনাকৈ লগতে যাওঁ বুলি কৈ ওলাইহে আহিছোঁ। ঘৰুৱা মানুহ সিহঁতক কৰি থৈ আহিছোঁ, আৰু এয়া ময়ো ওলাইহে আহিলোঁ। আচলতে ওলাই আহিছোঁ মানে আমি আমাৰ এতিয়া ছাৰৰ ঘৰলৈ যাবলৈ আহিছোঁ গোটেইখিনি। আৰু সেই দাদাহঁতেও মোক ঘৰত সোমাই, আমাৰ ঘৰতো বিশ্বকৰ্মা পূজা বুলি চাহ একাপ খালে, আৰু একেলগে মোক লৈও আহিলে। আৰু আমাৰ এয়া দাদাও আহিছিল, দাদা সময়ত আহি নেপালেহি, সেইকাৰণে ভিডিঅ'ত দাদাক উঠোৱাই নহ'ল। পিছে পিছে সেয়া শৰ্মাদাহঁতকো সেইকাৰণে উঠুৱাই দিছোঁ কেমেৰাত। আৰু এয়া আমি আহি আছোঁ গোটেইখিনি, 3খন বাইকত 6জন মানুহ। ইচ আমাক অভাৰটেক কৰি গৈছে, দেখিছে? বাপেকে যাব দিম দাদা জল্দি চলাওক, আমিও পিছ পেলাব লাগিব। আৰু এয়া হৈছে আমাৰ দিখৌ দলং। সকলোৱেতো চিনি পায়েই বাৰু, তথাপিতো আৰু দেখাই দিছোঁ, লোকেল ন, নিজৰ বুলি আৰু এনেই ফিলিংছটো বেলেগ হৈ যায় দিয়কচোন। দাদা জল্দি চলাওক না,
আমাক পিছ পেলাই দিছে, চাওক আমাক অভাৰটেক কৰিছে, আমিও পিছ পেলাব লাগিব, জল্দি কৰক, জল্দি 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 জল্দি। ইয়ে এতিয়া আমাক পিছ পেলাই, এতিয়া আমাতকৈ পিছত আহক। এইয়া মেটেকা ৰাস্তাত সোমালোহি, ইমান ধূলি ৰাস্তাটো। আৰু অৱশেষত এইয়া ছাৰৰ ঘৰ পালোঁ, কিমান ধুনীয়া চাওক না, বাউণ্ডেৰীটো দেখিয়ে মানে চিধাই পাৰ্কত সোমোৱা নিচিনাই লাগিল মোৰ। এইফালে আমাৰ এয়া ফিল্ডৰ দিগন্ত দা আৰু দিগন্ত দা ছোৱালীজনীও আহিছিল, সিহঁতি যাবলৈকে ওলালে, আমি আহি পাওঁ মানে। এই চাওকচোন ইমান ধুনীয়া। মই আৰু দেখি ৰিলছ এটা নবনোৱাকৈ নোৱাৰিলোঁ, তাৰমানে মই ৰিলছ এটা বনায়ে পেলালোঁ বুজিছেনে। উপায় নাই আৰু, হাঁহিলেও হাঁহিব, বাকীসকলেও এইয়া চাওক চবে ফটো তোলাত ব্যস্ত, অকল মুখহে কয় কিন্তু চবেই কেমেৰাৰ আগত পজ দিয়াত ব্যস্ত। এয়াই হৈছে ছাৰৰ ঘৰৰ বাউণ্ডেৰীটো, আৰু সেয়া মন্দিৰ এভাগ গোঁসাই ঘৰতে বনাই লৈছে, কিন্তু কিমান ধুনীয়া মন্দিৰ চাওক না। আমাৰ গাঁৱৰ ঘৰতো বহুতবোৰৰ ঘৰত নাথাকে, গাঁৱৰ ঘৰ বুলি নহয় দেই, ইয়াতো নাথাকে। ছাৰে কিন্তু নিজৰ ব্যক্তিগত মন্দিৰটো ইমান ধুনীয়াকৈ ডাঙৰকৈ বনাই লৈছে, ফুল এপাহ গুন্ধি চালোঁ, গন্ধ চন্ধ নাই, ইমান ধুনীয়া কৰিছে বাউণ্ডেৰীটো, ইমান ভাল লাগিছে, মোৰ যে বিৰাট পচন্দ হৈছে। কিছু ৰিলছ বনালোঁ হয়, আৰু ৰ'দটো চাওক না, ইমান চোকা, ইমান গৰম। এয়া হৈছে ছাৰৰ ঘৰৰ বাহিৰৰ বাউণ্ডেৰী ভাগ, এয়া দেখাই দিছোঁ, গোটেই আমাৰ গাড়ীবোৰ ৰখি আছে ছাইডত যোৱা। এইটোৱে হৈছে ছাৰৰ ঘৰটো, ভিতৰৰ ভাগ দেখাব বাৰু নোৱাৰিম আকৌ দেই, কেমেৰাটো কৰি থাকিবলৈ ভয়ো লাগে, লাজো লাগে। আৰু এয়া যে দেখাইছিলোঁ গোঁসাই ঘৰটো ছাৰৰ নামঘৰটো, ইয়াতে ছাৰে পূজা পাঠ কৰি থাকে। এয়া হৈছে নামঘৰৰ ভিতৰ ভাগ। মই এবাৰ নামঘৰটোতো সোমাই পেলানি ভিতৰ ভাগ দেখাই দিছোঁ আপোনালোকক, আৰু একচুৱেলি মই নিজেও চালোঁ। আৰু তাৰ জিৰণি চৰাটোতে ডানলপ এযোৰ ৰাখি থৈছে, আহি জিৰণি ল'বহি পাৰিব ভকতসকলে। আৰু খাই বৈ পেট গেৰেলা কৰি অৱশেষত উভতি আহিলোঁ। এয়া দে ছাৰহঁত, যাওঁতে ছাৰহঁতক দেখাব নোৱাৰিলোঁ কাৰণে উভতি আহোঁতে দেখালোঁ। খোৱা বোৱাবোৰ ভিডিঅ' নাই কৰা দিয়কচোন, কৈছিলোঁ যে ভয়ো লাগে লাজো লাগে, সেইটো কাৰণে নকৰিলোঁ। আৰু এয়া আহি অৱশেষত আমাৰ ঘৰৰ ওচৰ পালোহি, কি ক'বা ছোৱালীজনীক উঠুৱাই দিছোঁ, যা বাপেকে।